Good morning guys. তো আমাৰ আজিৰ প্ৰথম অৰ্ডাৰ আহিছে অলপ আগত এতিয়া এইটো সেকেন্ড অৰ্ডাৰ আহিল তো আমি আৰম্ভ কৰো কাম Good morning papa উঠে যাও সৰু থাকোতে মজা আছিল টুপনি মাৰো স্কুল যাও টুপনি মাৰো উঠো স্কুল যাও ভাত খাও খেলো এ আমাৰ কাম আৰম্ভ হৈ গল পিয়াজ কাটিলো মই ভাৰতীয় পৰঠা বনাই আছে আৰু ফটাফট অৰ্ডাৰটো দি মই সোৱালিক স্কুলত দিব যাম দুটা তিনটা অৰ্ডাৰ এটা ডেলিভাৰি দিয়া নাই তেও পিকআপ হৈছে খালি এটো পিকআপ হোৱা নাই পিকআপ হৈছে খালি ডেলিভাৰি হোৱা নাই 320 আছিল এটো আৰু আলে দুটা অৰ্ডাৰ ডেলিভাৰি হল তেতিয়া ইয়াতে আহিছে তোমাৰ দুটা ডেলিভাৰি হৈছে ইয়াতে 427 আৰু ইফালে 320 টকা তেতিয়া হল ইফালে 400 500 700 747 হৈছে ৰাতিপুৱাই মৰ্নিং সেল 8টা বজাতে তো খালি সুইগিতে হৈছে জোমাটো তেতিয়ালৈকে কোনো অৰ্ডাৰ আহা নাই অলপ জোমাটোত কম আহে আমাৰ বেছি সুইগিতে আহে তো জোমাটো আহিলে এনেকৈ কৰিব লাগিব জোমাটোত কোনো অৰ্ডাৰ আহা নাই যে পৰঠা খাম তো মৰ্নিংত আমি তিনিটা অৰ্ডাৰ পালো এতিয়া ডিউটি বেলেগ এতিয়া হল সোৱালিক স্কুল লৈ দিব লাগে বহুত ডাঙৰ কাম তাইক উঠোৱা বিছনাৰ পৰা উঠাই ৰেডি কৰাই ভাত খোৱালৈকে মানে একদম বহুত কষ্ট আৰু টাটা টিফিন ফিনিশ করে আসবে হ্যাঁ একটা পাপি দে দাও ফ্লাইং দে দাও दूसरे पंजाब সোৱালি ঘৰত থৈ আহিলো খাৰগুলিলে এটা পেশেন্টৰ ব্লাড লব লাগে কিবা ব্লাড টেষ্ট আছে আৰু এইটো চাক মোৰ পিছত এটা ফেমাস হৈ থকা ভক্তি কুটিৰ মন্দিৰ যোনটো খাৰগুলিত ফেমাস হৈ আছে ওচৰতে আছে দেখা যোৱা নাই টাইম পালে সোমাই যাম বাৰু আপোনালোকক দেখাব চেষ্টা কৰিম তো এতিয়া বলক যাওঁ ব্লাডটো লৈ লওঁ তেখেতৰ পৰা তাৰপিছত আহি আছো ভক্তি কুটিৰত এই দাদাজনৰ ঘৰত আহিছো তেখেতে ব্লাড টেষ্ট কৰিব হল বডি চেকআপ যোনটো 1500 টকাত হল বডি চেকআপ হৈ আছে তাতে লিপিড প্ৰফাইল কিডনি প্ৰফাইল তাৰপিছত লিভাৰ ফাংচন টেষ্ট থাইৰয়েড প্ৰফাইল গুটেখিনি আহি যায় SB1C তাৰপিছত আপোনাৰ সুগাৰৰ গুটেখিনি ফাস্টিং পিপি আৰু ইউৰিন আছে ইউৰিনৰ কালচাৰ ইউৰিনাৰি গুটেখিনি লৈ 1500 টকাত একদম চিপ আৰু হল বডি চেকআপ ব্লাডৰ যিখিনি থাকে তো তেওঁ মাজে মাজে মাতিয়ে থাকে আমাক তেওঁ কলে ৰবা মই চুলাটো খুলি লওঁ কাৰণ বেলেগ মানুহ আহিলে বলে তেওঁ ভেনে নাপায় কিন্তু মই এবাৰতে পালো থেংগত আৰু এবাৰ কৰিছিলো এবাৰতে পাইছো সেইকাৰণে মোকে মাতিব তেওঁ কলে যে বেলেগে বহুত কেইবামান খুচি থাকে তুমি আহিছা এবাৰতে পাইছা সেই আগৰ দিন আহোতে এবাৰতে পাইছা সেইকাৰণে তোমাক মাতিম ভালে হল দিয়ক আৰু মই আপোনালোকক দি দিম বাৰু স্ক্ৰিনশ্বটটো আপোনালোকে চাই ল'ব স্ক্ৰিনত দি ৰাখিছো আপোনালোকে পাউচ কৰি এবাৰ চাই ল'ব কি আছে কি নাই আৰু মাতি দিব মোক যদি দৰকাৰ হয় সেইখন চাক ভক্তি কুটিৰ মন্দিৰ ব্ৰহ্মপুত্ৰ পাৰত আছে ইমান ধুনীয়া পৰিবেশত আছে আৰু এইখন আছে খাৰগুলিত আপোনাৰ ডন বক্সৰ অপজিটত আছে ইফালে ডন বক্সৰ অপজিটত ডন বক্স আছে আৰু আপোনালোকে আউতে খাৰগুলি লেফট হ্যান্ড সাইডত পাই যাব আৰু বলক এতিয়া ভিতৰলৈ যাওঁ বাহিৰৰ অংশ এইটো দেখালো আপোনালোকক ভিতৰত চাক ইমান ধুনীয়া পৰিবেশ যাওঁ বাৰু ওচৰলৈ একদম পাৰত যাম তাতে সুইমিং পুলো এটা আছে সব
ভিতৰত সোমোৱাৰ পিছতে পৰিৱেশটো ইমান ভাল লাগিছে। তো গাইজ ভক্তি কুটিৰৰ ভিতৰত সোমাই আহিছোঁ, বহুত ধুনীয়া পৰিৱেশ চাওক, বহুত ধুনীয়া পৰিৱেশ। সুইমিং পুল, গা ধুব নিদিয়ে, নহ'লে ধুলো। ইমান ধুনীয়া পৰিৱেশ আৰু ইমান ধুনীয়া মন্দিৰখন। মই বহুত টাইম বহিলোঁ, প্ৰায় 2 ঘণ্টামান বহিলোঁ আৰু প্ৰসাদো খালোঁ। বহুত ধুনীয়া পৰিৱেশ চাওক, যাবই মন যোৱা নাই, ইমান ধুনীয়া পৰিৱেশ আছে। প্ৰসাদ বিতৰণ কৰি আছে। এইখিনি আছিলে মন্দিৰৰ বাহিৰৰ দৃশ্য, বহুত ধুনীয়া। আহিলে আপোনালোকে অনুভৱ কৰিব পাৰিব। বলক এতিয়া মন্দিৰৰ ভিতৰত যাওঁ, কিন্তু মহাপ্ৰভুক এতিয়া আপোনালোকে চাব নোৱাৰিব, কাৰণ দুৱাৰখন বন্ধ কৰি ৰাখিছে। দুপৰীয়া টাইম, সন্ধিয়া 4টা বজাত তেওঁলোকে আৰতি কৰে, তেতিয়া মহাপ্ৰভুক আপোনালোকে চাব পাৰিব। তো এইখিনিয়ে আছিলে ভিডিঅ' আজিৰ। আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।